have Jeet Burman for the motion from Vineshwar Brahma Engineering College. And then I would request Yasin Ahmed, who would be speaking against the motion from Jorhat Engineering College, to please be ready. নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়া আৰু সন্মানিত সদন স্থান কাল পাত্ৰ ভেদে সকলো বস্তু সকলো স্থানতে সম্ভৱপৰ নহয় যদিও ই শিক্ষণ পদ্ধতিৰে কাৰিকৰী শিক্ষা প্ৰদান কৰাটো জাপান আমেৰিকা ৰাছিয়াৰ বাবে সম্ভৱপৰ হ'ব পাৰে তথাপি গুগল মিট অথবা জুমত হাউকলে কাও শুনা এটি সাধাৰণ শ্ৰেণীত অংশগ্ৰহণ কৰিবৰ বাবে কৰিবাৰ সুমুৱা ওলোৱা নাটক কৰা দেশ তথা ৰাজ্য ভাৰতবৰ্ষ তথা অসমত ই শিক্ষণ পদ্ধতিৰে কাৰিকৰী শিক্ষা প্ৰদান কৰাটো সম্ভৱপৰ হ'ব বুলি ভবাটো আমাৰ বাবে এক হাস্যৰসৰ বিষয় আৰু সেয়েহে আজি সদনৰ উত্থাপিত বিধায়কখনক পূৰ্ণ সমৰ্থন জনাই চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিবলৈ বাধ্য হলো মাননীয় অধ্যক্ষ মহোদয়া ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ কিন্তু উন্নত নহয় এখন দেশ উন্নত হ'বলৈ হলে দেশখন প্ৰধানকৈ তিনিটা বিশেষ দিশত উন্নত হ'ব লাগিব আৰু এই দিশকেইটা হৈছে শিক্ষা স্বাস্থ্য আৰু দেশখনৰ নিৰ্মাণ খণ্ড আৰু দেশখনৰ নিৰ্মাণ খণ্ড তেতিয়াহে আগবাঢ়িব যেতিয়া নিৰ্মাণ খণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে উপযুক্ত শিক্ষা উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষণপ্ৰাপ্ত হৈ উঠিব কিন্তু কোনোৱে ক'ব পাৰিব জানো 6 পৰা 10 সেন্টিমিটাৰৰ ভিতৰত থকা এটি মোবাইল ফোন অথবা এটি লেপটপ অথবা এটি টেবলেটত সম্পূৰ্ণ কাৰিকৰী শিক্ষা নিখুঁতভাৱে অধ্যয়ন কৰিব পাৰিব মই নদি ক'ব পাৰো কোনেও নোৱাৰে মাননীয় অধ্যক্ষ মহোদয়া যোৱা 2 বছৰ কৰোনা মহামাৰীৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি বিভিন্ন ডিগ্ৰী লাভ কৰিলে বা লাভ কৰিব ওলাইছে কিন্তু তেওঁলোকে ডিগ্ৰী লাভ কৰা এমাহ বা 2 মাহ পিছত অধিকাংশ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আহিব কেইজনমান অনাকাংক্ষিত আলহী কেইজন হৈছে কেইটিমান বিশেষ প্ৰশ্নকেইটি এনেকুৱা ধৰণৰ আমি কি শিকিলো ডিগ্ৰী আমাক কি দিলে আমাৰ ভৱিষ্যত কি আমি এটা কিহৰ ওপৰত নিৰ্ভৰ কৰিম এনেকুৱা কেইটিমান বিশেষ প্ৰশ্ন আৰু যি কেইটি প্ৰশ্নক তেওঁলোকৰ ছাত্ৰ জীৱনৰ পৰা বিদায় দিওঁতে তেওঁলোকৰ জীৱনৰ আধা বয়স যাব মাননীয় অধ্যক্ষ মহোদয়া সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে এইটো মানি ল'বই লাগিব যে শিক্ষা বুলি ক'লে কেৱল ন্যূনতম পাঠ্যক্ৰমত অন্তৰ্গত পাঠ গ্ৰহণ কৰাকে নুবুজায় শিক্ষাৰ অৰ্থ বহল শিক্ষাৰ পৰিধি বহল মাননীয় অধ্যক্ষ মহোদয়া গুৰুগৃহত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰা আজি শিক্ষা ব্যৱস্থালৈকে ছাত্ৰ ছাত্ৰীসকলে একেলগ হৈ অধ্যয়ন কৰা আমি দেখিবলৈ পাইছো আৰু এই পৰম্পৰাৰ বাবে সৃষ্টি হৈছে ছাত্ৰ ৰাজনীতি যি ৰাজনীতিয়ে ভৱিষ্যতৰ ৰাজনীতিত প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে আৰু এই সময়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে সমাজৰ কাম কৰা আমাৰ পৰিলক্ষিত হৈছে উদাহৰণস্বৰূপে অসমৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত থকা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাই সকলোকে একতাৰ এনাজৰীডালেৰে বন্ধাৰ বিপৰীতে এই শিক্ষণে আমাৰ সকলোৰে মাজত বিভেদ আনিবলৈ চেষ্টা কৰিছে আৰু শেষত সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকললৈ মই এই প্ৰস্তাৱ আগবঢ়াব বিচাৰিছো আৰু যদি তেওঁলোকে এই প্ৰস্তাৱটো মানি লয় তেনেহ'লে মই স্বীকাৰ কৰিম এই সন্মানিত সদনৰ মই এজন খাই পাত ফলা ব্যক্তি প্ৰস্তাৱটো এনেকুৱা ধৰণৰ দেশত দিনক দিনে শিক্ষিতৰ উত্তীৰ্ণ হাৰ বৃদ্ধিৰ বিপৰীতে বিশ্ববিদ্যালয় মহাবিদ্যালয় আসনৰ সংখ্যা কমি গৈছে আপোনালোকে যদি আমাৰ দেশৰ কেন্দ্ৰীয় মন্ত্ৰালয়লৈ এখন স্মাৰক পত্ৰ দিয়ক অথবা দাবী জনাওক যে সম্পূৰ্ণ ই শিক্ষণ ব্যৱস্থাৰে এখন কাৰিকৰী শিক্ষা সাধাৰণ ডিগ্ৰী লাভ কৰিবৰ বাবে এখন মহাবিদ্যালয় স্থাপন কৰক যদি আপোনালোকে এই প্ৰস্তাৱটো তেওঁলোকলৈ আগবঢ়াব পাৰে আৰু তেওঁলোকে যদি এই প্ৰস্তাৱটোক অনুমোদন জনায় সম্পূৰ্ণৰূপে অনলাইন মাধ্যমত এখন মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয় স্থাপন কৰে এক ছেকেণ্ড তেতিয়াহ'লে মই মানি ল'ম যে মই এই সদনৰ সঁচাকৈ এজন খাই ভাত ফলা ব্যক্তি এইখন সদনত মই চৰকাৰী পক্ষৰ হৈ কথা কোৱাৰ মোৰ কোনো ধৃষ্টতা নাই ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়া ধন্যবাদ সদন ধন্যবাদ জিৎ বৰ্মন পৰৱৰ্তী প্ৰতিযোগী